ভাবিছোঁ বছৰৰ শেষৰ দিনাখন লাইভ এটা কৰোঁ ধুনীয়াকৈ মানে নতুন বছৰৰ শুভেচ্ছাখিনি দিওঁ, কিন্তু কি হ'ব যি আমাৰ ঘৰত নেটৱৰ্কৰ প্ৰব্লেম, সেইকাৰণে মানে মই এতিয়া এনেকৈ মানে ভিডিঅ' এটা বনাই দিছোঁ আৰু সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ। সকলো ভালে কুশলে থাকক তাকেই কামনা কৰিছোঁ। আমি বাৰু ভালে থাকিম বুলি ভাবিছোঁ, অকণমান এইবাৰ হেল্ডি হ'ম বুলি ভাবিছোঁ দেই। মানে বেছি এইবাৰ মানে মই এটা মানে হেৰি লৈছোঁ, মানে এই বছৰটোত মানে ফাষ্ট ফুডটো অকণ কমাই দিম বুলি ভাবিছোঁ, কিন্তু মোৰ দ্বাৰা সেইটো সম্ভৱ নহয়। মই একদম মানে ম'ম' চম' খাই বহুত ভাল পাওঁ, কিন্তু সেইটো মোৰ হেল্থৰ কাৰণে বহুত বেয়া। মই গম পাইছোঁ এইটো বছৰত মোৰ বহুত বেয়া গৈছে হেল্থটো। সেইকাৰণে ভাবিছোঁ এইবাৰ ফাষ্ট ফুড কমাই দিম আৰু ধেৰ যেতি গঢ় ল'ম জীৱন, যাতে মই একদম আগবাঢ়ি যাব পাৰোঁ, আগবাঢ়ি গৈ একদম ডাইৰেক্ট ক'ৰবাত একদম যদি খুন্দা খাই যাব পাৰোঁ সেনেকুৱা। বাকী সকলো ভালে থাকক, বাই বাই।